বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি টেন্স কি আৰু ইয়াৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোত টেন্সৰ ব্যৱহাৰ আৰু ইয়াৰ ফৰ্মেশ্যন সম্পৰ্কে আলোচনা কৰিম। প্ৰথমটো টেন্স পাইছিলোঁ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু ইয়াৰ ফৰ্মেশ্যন বা ষ্ট্ৰাকচাৰটো হ'ল এনেকুৱা ধৰণৰ। ইয়াৰ গঠনটো হ'ল এটা ছাবজেক্ট লাগিব, ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। এইটো হ'ল ইয়াৰ ফৰ্মেশ্যন, ছাবজেক্ট মেইন ভাৰ্ব প্লাছ অবজেক্ট। আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আমি জানিম। প্ৰথমটো যিটো ইয়াৰ ব্যৱহাৰ এইটো লিখা হৈছে চাওক বন্ধুসকল, ইয়াত এ নম্বৰ দি লিখিছোঁ। বৰ্তমানৰ সদায় হোৱা বা সচৰাচৰ হৈ থকা বা অভ্যাসগত কামসমূহ, যাক আমি ইংৰাজীত কওঁ হেবিচুৱেল একশ্যন, আৰু দৈনন্দিন জীৱনত ঘটা ঘটনাসমূহ প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। বন্ধুসকল এইটো আপোনালোকে গম পালে যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ প্ৰথম যিটো ব্যৱহাৰ ইয়াত এ নম্বৰ হিচাপে মই লিখিছোঁ যে বৰ্তমানৰ সদায় হোৱা বা সচৰাচৰ হৈ থকা বা অভ্যাসগত কামসমূহ আৰু দৈনন্দিন জীৱনত ঘটা ঘটনাসমূহ প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। আমাৰ দৈনন্দিন জীৱনত যিবোৰ কাম চলি থাকে বা যিবোৰ ঘটনা সংঘটিত হয়, লগতে যিবোৰ আমাৰ হেবিচুৱেল একশ্যন আছে, আমি ডেইলি কামবোৰ কৰি থাকোঁ, যিবোৰ আমাৰ হেবিটলৈ অভ্যাসলৈ পৰিণত হৈছে, তেনেবোৰ কাম আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ। ইয়াৰে কেইবাটাও মই উদাহৰণ লিখিছোঁ, চাব আপোনালোকে। উদাহৰণ মই বেছিকৈ লিখিছোঁ বা বেছিকৈ দিয়াৰ চেষ্টা কৰিছোঁ যাতে কনচেপ্টসমূহ আপোনালোকৰ ক্লিয়াৰ হৈ যায়। চাওক বন্ধুসকল, এক নম্বৰ দিছোঁ ষ্টুডেণ্টছ ৰিড বুকছ এভৰিডে, অৰ্থাৎ এভৰিডে আছে ইয়াতে, অৰ্থাৎ প্ৰত্যেক দিনাই ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়ে। এইটো এটা অভ্যাসগত বাক্য হয়। তাৰপিছত দুই নম্বৰটো আছে দ্য টিচাৰ টিচেছ দ্য ষ্টুডেণ্টছ ইন দ্য ক্লাছ, শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক পঢ়ায়, শ্ৰেণীকোঠাত পঢ়ায়। তাৰপিছত উই ৱৰ্ক ডিউৰিং ডেজ এণ্ড গ' টু বেড এট নাইট, আমি দিনৰ ভাগত কাম কৰোঁ আৰু ৰাতি বিচনালৈ যাওঁ। এইটো এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য। আৰু ইয়াৰ যিবিলাক ভাৰ্ব আছে, মেইন ভাৰ্ব, তলত মই ৰঙা আঁচটানি দিছোঁ। ইয়াত চাওক দ্য টিচাৰ টিচেছ, টিচাৰৰ লগত এছ বা ই এছ যোগ হৈছে, আৰু কিয় হৈছে এইটো মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম। তাৰপিছত এক্সাম্পল চাব, হি এটেণ্ডছ দ্য অফিচ ডেইলি এট 10, অৰ্থাৎ তেওঁ অফিচত গৈ উপস্থিত হয় 10 বজাত প্ৰত্যেক দিনা ডেইলি। তাৰপিছত আছে বাৰ্ডছ ফ্লাই ইন দ্য স্কাই, অৰ্থাৎ চৰাইবোৰ আকাশত উৰে। তাৰ 6 নম্বৰটো হ'ল হি ভিজিটছ কাশ্মীৰ এভৰি ইয়াৰ, তেওঁ প্ৰত্যেক বছৰে কাশ্মীৰ ভ্ৰমণ কৰে। 7 নম্বৰটো চাব, ইউৰ ব্ৰাদাৰ স্পিক্স ইংলিছ ৱেল, তোমাৰ ব্ৰাদাৰে অৰ্থাৎ ভাই বা ককায়ে ধুনীয়া ইংলিছ কয়। তাৰপিছত 8 নম্বৰটো হি ইউজুৱেলি ৰাইটছ ইন গ্ৰীণ ইংক, তেওঁ প্ৰায়ে বা সচৰাচৰ, গ্ৰীণ মানে হ'ল সেউজীয়া চিয়াহীৰে লিখে। তাৰপিছত আছে ইউ ৱেক আপ এট 6 এণ্ড হেভ ব্ৰেকফাষ্ট এট 7, তুমি 6 বজাত টোপনিৰ পৰা উঠা আৰু 7 বজাত ব্ৰেকফাষ্ট কৰা। তাৰপিছত 10 নম্বৰটো আছে শ্বি টেক্স টি এভৰি মৰ্ণিং, তাই প্ৰত্যেক দিনা ৰাতিপুৱা চাহ খায়। এইটো হ'ল 10টা উদাহৰণ। তাৰপিছত আৰু আছে ইফালে মই আপোনালোকক দেখাই আছোঁ। 11 নম্বৰটো চাব, আই গেট আপ আৰ্লি ইন দ্য মৰ্ণিং এভৰি ডে এণ্ড গ' ফৰ এ ৱাক, মই প্ৰত্যেক দিনা ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠোঁ আৰু খোজকাঢ়িবলৈ যাওঁ। 12 নম্বৰটো হ'ল দ্য গাৰ্ল নেভাৰ টেলছ এ লাই, ছোৱালীজনী কেতিয়াও মিছা কথা নকয়। 13 নম্বৰটো হ'ল দ্য মেন লাইকছ টু টেল এ লাই, মানুহজনে মিছা কথা কৈ ভাল পায়। 14 নম্বৰটো হ'ল ফাদাৰ টেক্স এ কাপ অফ ৰেড টি ইন দ্য মৰ্ণিং এণ্ড ৱৰ্কছ ইন দ্য গাৰ্ডেন, দেউতাকে ৰাতিপুৱা একাপ ৰঙা চাহ খায় আৰু বাগানত বাগিচাত কাম কৰে।
তাৰপিছত 15 নম্বৰটো চাব মাই ফ্ৰেণ্ড গেটছ হিজ হেয়াৰ কাট ওৱান্স ইন এভৰি 2 months মোৰ বন্ধুজনে প্ৰত্যেক 2 মাহৰ মূৰে মূৰে এবাৰকৈ চুলি কটায় 16 নম্বৰটো চাব ইট স্মেলছ ভেৰি ডেলিচিয়াছ ইন দ্য কিটচেনছ আমাৰ কিটচেনৰ পৰা ভাল এটা সুগন্ধ আহি আছে বা আহে তাৰপিছত 17 নম্বৰ চাব মোহন ব্ৰাছেছ হিজ টিথ টুইচ এ ডে মোহনে দিনত 2বাৰকৈ তাৰ দাঁত ব্ৰাছ কৰে 18 নম্বৰ দ্য টক টু মাছ সিহঁতে বহুত কথা কয় 19 নম্বৰ দ্য ক্লাছেছ লুকছ ক্লিন দ্য ক্লাছৰুম লুকছ ক্লিন ক্লাছৰুমটো ধুনীয়া বা পৰিষ্কাৰ দেখা গৈ আছে হি পাৰফৰ্মছ ভেৰি ৱেল টু নাইট তেওঁ আজি ৰাতি ভালদৰে পাৰফৰ্ম কৰিব বন্ধুসকল এয়া আছিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কিছুমান বাক্যৰ উদাহৰণ আৰু এই ভাৰ্ববোৰ কেনেকৈ কাৰেকশ্যন কৰিব লাগে সেইবিলাক পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে আপোনালোকক ইউজেছসমূহ দি আছোঁ এইটো আছিল প্ৰথম ইউজেছ প্ৰথমটো ব্যৱহাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এইটো প্ৰথম ব্যৱহাৰ বা কোনটো ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এইটো আপোনালোকে নিশ্চয় গম পালে যে হেবিচুৱেল একশ্যন বা দৈনন্দিন জীৱনত ঘটা ঘটনাসমূহ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় ইয়াৰ গঠন সম্পৰ্কে জানিলে ইয়াৰ পিছত ইয়াৰ আৰু কি ব্যৱহাৰ আছে আমি এটা এটাকৈ ব্যৱহাৰ প্ৰত্যেকটো ভিডিঅ'ত এটা এটাকৈ ভিডিঅ' বনাম এটা ব্যৱহাৰৰ ওপৰত আৰু বেছিকৈ মই এক্সাম্পল দিবলৈ চেষ্টা কৰিছোঁ আৰু ব্যৱহাৰসমূহ বা ইউজেছসমূহ শেষ হোৱাৰ পিছত আপোনালোকক কাৰেক্ট টেন্সৰ ওপৰত কেনেকৈ ভাৰ্ব কাৰেকশ্যন কৰিব লাগে সম্পৰ্কে ভিডিঅ' বনাই আপোনালোকক নিশ্চয় জনাম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই ইয়াতে যে সি থকাৰ কাৰণে এটেণ্ট হ'ল মেন ভাৰ্ব ইয়াৰ লগত এজ হ'ল কিয় হ'ল তাৰপিছত ইয়াৰ লগত ইএছ হ'ল কিয় হ'ল তাৰপিছত ই ভিজিটটো হ'ল মেন ভাৰ্ব ইয়াৰ লগত এছ হ'ল কিয় হ'ল বা কি নীতি নিয়ম আছে এই সম্পৰ্কে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক বিস্তৃতভাৱে জনাম গতিকে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব ধন্যবাদ